নমস্কাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি ভাৰতীয় ৰাজনীতি জিকেৰ কিছুমান কুৱেশ্যন আনসাৰ আলোচনা কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণ চাব, ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ভাৰতীয় সংবিধান কেতিয়া গৃহীত হৈছিল? 1949 চনৰ 26 নৱেম্বৰ তাৰিখে। ভাৰতীয় সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী হয়? 1950 চনৰ 26 জানুৱাৰী তাৰিখে। ভাৰতীয় সংবিধান কোনে স্বাক্ষৰ কৰিছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ভাৰতীয় সংবিধান সভাৰ সভাপতি কোন আছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। সংবিধান খচৰা সমিতিৰ সভাপতি কোন আছিল? ডক্টৰ বি.আৰ. আম্বেদকাৰ। ভাৰতৰ খচৰা সংবিধান কেতিয়া স্বাক্ষৰিত হৈছিল? 1949 চনৰ 26 নৱেম্বৰ তাৰিখে। খচৰা সমিতিত কিমানজন সদস্য আছিল? 7 জন। ভাৰতীয় সংবিধানত কিমানটা অনুচ্ছেদ আছিল? 395টা। ভাৰতীয় সংবিধানৰ কিমানটা অনুসূচী আছিল? 10টা। ভাৰতীয় সংবিধানৰ কেইটা অধ্যায় আছে? 22টা। ভাৰতীয় সংবিধানে কিমানটা ভাষাক স্বীকৃতি দিছিল? 22টা। ভাৰতীয় সংবিধানৰ কোন অনুসূচীত স্বীকৃতিপ্ৰাপ্ত ভাষাকেইটা অন্তৰ্ভুক্ত কৰা হৈছে? 8ম অনুসূচী।